আজি আমি ডিষ্ট্ৰিক্ট মেণ্টেল হেল্থ প্ৰগ্ৰামৰ পৰা আহিছোঁ। আমি ৰিয়েলিটি পাব্লিক স্কুলত প্ৰগ্ৰাম কৰিব আহিছোঁ ফৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং। জুন 26 এভৰি ইয়াৰ এইটো চেলিব্ৰেট হয় এণ্ড দিছ ইয়াৰ দ্য থিম আছিলে ইনভেষ্ট ইন প্ৰিভেনশ্যন। সেইকাৰণে আমি এই স্কুলটো চুজ কৰিছোঁ স্পেচিয়েলি ক্লাছ 9 to ক্লাছ 12 ষ্টুডেণ্টছৰ কাৰণে, বিকজ উই ফিল দেট য়াং এডাল্টছ সৰু ক্লাছৰ ষ্টুডেণ্টছবিলাকৰ এইটো বেছি এৱেৰনেছটো দিয়াটো দৰকাৰী আছে। আমি বহুতবাৰ দেখিছোঁ কি প্ৰথমতে এনেকুৱা সৰু য়াং এজত গাঞ্জা দি ষ্টাৰ্ট হয়, তাৰপিছত পিলছ লয়, তাৰপিছত ইভেঞ্চুৱেলি ড্ৰাগছ লয়, যোনটো কাৰণে মানে স্পেচিয়েলি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বহুত বেয়া অৱস্থা হৈ আছে লাহে লাহে। আৰু এইটো কাৰণে আমি দিনে দিনে সংখ্যাটো বাঢ়ি গৈ আছে। জেলতো মই বহুত পেচেণ্ট চাই আছোঁ যোনে ড্ৰাগ এডিক্টছ হয় আৰু জেলত ধৰা গৈ আছে। এইটো কাৰণে আজি আমি আহিছোঁ। মই মোৰ লগত মোৰ ক্লিনিকেল চাইকলজিষ্ট ডক্টৰ উদাংশী বাসুমতাৰীকো লৈ আনিছোঁ আৰু লগতে আমাৰ লগত পুলিচ পাৰ্চনেলছো আহিছে। International Day Against Drug Abuse and Illicit Trafficking of drug abuse. Maybe many of you are very young, still very young, and maybe many of you don't know. But many of may be there who are on the verge of using some of the substances. Maybe you are assuming substances. So that will be spoken by our Dr. Shruti Sharma ma'am. Understanding substance abuse among students, like how we can understand how this substance abuse occurs in case of students, okay, how it begins actually. Okay. Since it's a growing concern among the students, so how do you think it began? How do you think it it comes among the students? So first thing that we must know about is the causes and the underlying factors related to it. The evidence is alarming with a high percentage engaging in risky behaviors. Some kind of issues at home, or maybe not feeling that I'm not being understood by my